হেল্ল' অল, আজি অফিচৰ পৰা ঘৰ যাওঁতে নামিলোঁ ছেভেন্থ হেভেনত। ছেভেন্থ হেভেন কেফেটো নিশ্চয় চবেই জানে, ডিব্ৰুগড়ত খুলীয়ামাৰীত আছে এখন, আৰু তাত ধুনীয়া ধুনীয়া কেকছ বনায়, কেকৰ কাৰণে ফেমাছ হয়। তো আজি তাত সোমালোঁ, আগতো গৈছোঁ বাৰু। তো ইয়াত ইমানেই ধুনীয়া ধুনীয়া কেক আছে, সিহঁতৰ পৰা এটা বুকলেট আছে, মই সেইটোৱে চাই আছিলোঁ। বহুত ধুনীয়া ধুনীয়া একজেক্ট ছেম বনাই দিয়ে, আৰু আপোনালোকে যদি নিজেও যদি কিবা নিজৰ ডিজাইন দিয়ে সেইটোও আছে, আৰু ইমান ভেৰাইটিজ কেক আছে। মই তাত গৈছিলোঁ এখন উদ্দেশ্যত, সেইটো আপোনালোকে লাহেকৈ গম পাব কেইদিনমান পাছত। তো তাত গৈছিলোঁ, আৰু তাত ইমানেই ধুনীয়া ভেৰাইটিজ কেক, চীজ কেক, আমেৰিকান চীজ কেক, ব্লুবেৰী চীজ কেক, মানে ইমানেই ধুনীয়া ধুনীয়া আছে নহয় তাত। আৰু কেফেটো এম্বিয়েন্সটো বহুত ধুনীয়া, বহুত ভাল। আৰু তাত যিজন অনাৰ আছে তেওঁ মানে বিৰাট ভাল, ইমানেই ধুনীয়া কথা বাৰ্তা। সিহঁতি দুগৰাকী হাজবেণ্ড ৱাইফ, মানে বহুত ধুনীয়া কথা বাৰ্তা, ভালকৈ কথা পাতে, স্মাইল থাকে। আৰু তাৰ লগত তাত যোনে মানে কাম কৰে আছে বাইদেউসকল, সিহঁতি বহুত ধুনীয়াকৈ কথা চথা পাতে। ষ্টাফ সিহঁতি বহুত ফ্ৰেণ্ডলি হয়। মোৰ ভাল লাগিলে মানে গৈ। প্ৰথমতে যাওঁতে যেতিয়া মানে আপোনালোকে এটা কি ক'ম, এটা মানে কজিনেছ এটা যদি ফিল কৰে নহয়, ক'ৰবাত গৈ ভাল লাগে নহয়, সেনেকুৱাই লাগিলে আৰু তাত মানে মই ৰখিব নোৱাৰিলোঁ। এনেতো যি অৰ্ডাৰ দিব আছে দিলোঁ মই, আৰু লগতে মানে ঘৰত কি লৈ যাওঁ কি লৈ নাযাওঁ মই মানে সেইটো ভাবি পোৱা নাই। তাৰপিছত কিবা এটা অৰ্ডাৰ দিলোঁ, এটা আনকমন বস্তু মোৰ বহুত দিনৰ পৰা খাবলৈ মন আছিলে, আৰু সেইটো লৈয়ে মই ঘৰ উভতি আহিলোঁ। তাৰপাছত ঘৰত আহি এতিয়া আপোনালোকক দেখাওঁ কি কি আনিছোঁ। তো চবতকৈ আগতো মই খুলি দিওঁ, এখন হ'ল ভেজ ম'ম', কাৰণ মই যিখন আনিছোঁ মিঠা বস্তু, সেইটো পেষ্ট্ৰি আনিছোঁ একচুৱেলি। তো পেষ্ট্ৰিটো দেউতাই নাখায়, আৰু মই যেতিয়া আহি আছিলোঁ ন লৈ কিনে, একদম গৰম ম'ম', আৰু সেই চুপটো যে ইমানেই গৰম আছিলে, ইমানেই ধুনীয়া গোন্ধ ওলাই আছিলে নহয়, মোৰ লাগিছে তাতে খাই দিওঁ বিৰাট টেষ্টি আছিলে। আৰু এইখনতো আপোনালোকে চিনি পাইছে, ম'ম' চচ কিমান টেষ্টি হয় ন, খাবলৈ জ্বলা হয় একদম। তো এতিয়া ম'ম'ৰ মানে ভেজ ম'ম' দিছিলোঁ। ভেজ ম'ম'টো বিৰাট টেষ্টি আছিলে খাবলৈ। আৰু এইখন হ'ল মানে যিটো মানে মষ্ট ৱেইটেড বস্তু, যিটো মই আনিছোঁ আৰু আপোনাক দেখাবৰ কাৰণে, আৰু লগত মই খাবৰ কাৰণে মানে একদম মানে ৰখি থাকিব পৰা নাই আৰু। তো এইটো হ'ল তিৰামিছু পেষ্ট্ৰি। মানে মোৰ চাই মানে একদম মুখত পানী আহি গ'ল, নাই এইটো মই আজি খাবই লাগিব আৰু। তো চবৰ কাৰণে লৈ আহিছিলোঁ তিৰামিছু পেষ্ট্ৰি। তো দেউতাই নাখায় পেষ্ট্ৰি, সেইটো কাৰণে দেউতাৰ কাৰণে ম'ম', আৰু তাৰ লগত আমি চবেই কেলৈ ম'ম' নাখাম, সেইটো কাৰণে আমাৰ কাৰণেও ম'ম' লৈ আহিছোঁ। তো সেয়া খালোঁ। তো এতিয়া খাই লৈছোঁ দেই, এতিয়া কিন্তু আৰু বেছি কথা চথা নাপাতোঁ, এতিয়া চবক বাকী দি দিছোঁ, আৰু এতিয়া ময়ো বহি আৰামছে অলপ খাম। লগ পাম আপোনাক নেক্সট ভিডিঅ'। মোৰ ভিডিঅ' যদি ভাল লাগে তেনেহ'লে প্লিজ মোৰ FB পেজটো ফ'ল' কৰিব, আৰু মোৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰিব।